নমস্কাৰ বন্ধুসকল। ভাগ্য এনেকুৱা এটা যাদুকৰী শব্দ, যিটো শব্দই আমাৰ মানৱ সমাজৰ মাজত এটা ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰি ৰাখিছে। ভাগ্য মাথো এটা অন্ধবিশ্বাস। এলেহুৱা প্ৰবৃত্তিৰ লোকসকলৰ বাবে ই ব্ৰহ্মাস্ত্ৰৰ ৰূপত ব্যৱহাৰ কৰা হয়। যিদিনালৈকে আপুনি এই ভাগ্য নামৰ শব্দটোৰ ওপৰত বিশ্বাস ৰাখি কোনো কাম আৰম্ভ কৰিব, কোনো কাৰ্যত সিদ্ধিৰ আশা ৰাখিব, সেইদিনালৈকে আপুনি পাব আপোনাৰ জীৱনত কেৱল নিৰাশা আৰু অসফলতা। আৰু যিদিনাৰ পৰাই আপুনি এই ভাগ্য নামৰ শব্দটোক ত্যাগ কৰি বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব নিজৰ আত্মবিশ্বাসক, বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব নিজৰ কৰ্মক, সেইদিনাৰ পৰাই দেখিব আপুনি আপোনাৰ সকলো কৰ্মতে সফলতা প্ৰাপ্তি কৰিবলৈ সক্ষম হৈছে আৰু আপুনি উন্নতিৰ শিখৰত এডুপ এডুপকৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে। সেইকাৰণে মই লক্ষ্যজ্যোতি আপোনালোকক কওঁ, ভাগ্য নামৰ এই অন্ধবিশ্বাসৰ পৰা নিজকে মুক্ত কৰক আৰু নিজকে সফল কৰি এই সমাজত প্ৰতিষ্ঠা কৰি দেখুৱাবলৈ সক্ষম হওক। নমস্কাৰ, জয় হিন্দ।